Hello viewers, welcome back to my channel. আজি এফালে যাবলৈ ওলাইছো কত যাও কি কৰো সকলবোৰ আপোনালোকক আজি ব্লগটো ষ্টাৰ্ট কৰিছো কাইলৈলৈকে দেখুৱাই যাম আপোনালোকক কি কৰো কলৈ গৈছো গতিকে ভিডিওটো শেষ কৰিলৈকে চাই থাকিব এইফালে ইয়া স্বাস্থ্যৰ লগত গৈ আছো এইফালে ইয়া স্বাস্থ্যৰ ঘৰ আহি পালোহি দেখা পাইছে কিবা এটা পাতিব লৈছে যেহেতু গতিকে চাই যাওকচোন আপোনালোকে সকলোবোৰ গম পাব এফালে লগৰজনীৰ ঘৰত আজি আহিছিলো আপোনালোকক দেখাইছোৱে কেলে আহিছো আপোনালোকক কৈ যাম অথনি দেখিছিলে যে ৰফা দি আছিলে গতিকে হিহঁতৰ 11 বছৰীয়া প্ৰেমৰ সম্পূৰ্ণতাৰ দিশে প্ৰথমটো খোজ আগবাঢ়িব লৈছে মানে কাইলৈ হিহঁতৰ এংগেজমেণ্ট গতিকে আজি আহি গ'লো এংগেজমেণ্ট বুলি প্ৰিপাৰেশ্যনবিলাকতো দেখাই আছো আপোনালোকক আৰু সেই আৰু এংগেজমেণ্ট বুলি তাইলৈ সৰুকৈ কিবা এটা আনিছোঁ তাকে তাইক দিছোঁ কেনেকুৱা লাগে নাজানো আৰু দেই এফালে এইটো থেংক ইউ বৰ ধুনীয়া লাগিছে ভাল লাগিছে থেংক ইউ সৰু গিফ্ট আৰু কাইলৈ পিন্ধিবা অ'কে মিলি যাব মোৰ কাপোৰযোৰৰ লগত ভিডিঅ' কৰিবলৈ বহাই লৈছোঁ তাইক মেগী খাই আছোঁ এক বাটি কাঁহৰ বাটি ঠিক আছে বাকী কাইলৈ দেখাই আছোঁ আপোনালোকক এইফালে মেহেন্দি লগাই আছোঁ ভালদৰে নাজানো লগাবলৈ কিন্তু এনেই ট্ৰাই কৰিছোঁ আৰু লগাবলৈ এইফালে এইটো চাইডে নাই বাকী কাইলৈ দেখিব আপোনালোকে কেনেকুৱা হয় আৰু লগাই লওঁ আৰু আজি 26 এপ্ৰিল স্বাস্থ্যতী আৰু চানুৰ এংগেজমেণ্ট গতিকে এইফালে কইনা ৰেডি হৈ আছে মেকআপ কৰি থকা হৈছে তাইক আৰু এইফালে ময়ো ৰেডি হৈ লওঁ তাৰপাছত দেখুৱাই আছোঁ কইনা প্ৰায় ৰেডি হৈছে আৰু মেকআপ কৰি হৈছে আৰু ময়ো ৰেডি হৈ গ'লোঁ মোক কেনেকুৱা লাগিছে জনাবচোন এইফালে ভকতসকল আহিছে আৰু এইফালে কইনা ওলাই ৰেডি হৈ গ'ল এইফালে ফটোশ্বুট চলি আছে এইবাৰ এইফালে কইনা ফটোশ্বুট চলি আছে এতিয়া নাযাওঁ পিছত আমি নিজে নিজে ওলাই দিম ন এইফালে এয়া খুৰী আপোনালোকে বেগ দিব কি কলপাত দিব নালাগে এবাৰ দেয়া কলপাতখন কাটি দিছে অ' দৰাটো আহিলে মই আকৌ দৰাটো নাহিলেই নহয় আঙুঠি দৰাটোৱে পিন্ধাব ৰন্ধা জেগাডোখৰত আছিলে কলপাত সেই তাতে আছিলে কৃষ্ণ কৃষ্ণ অঁ বাপ কিবা দেখা দিয়া Oh, Ram Hari. হেৰি শৰাইখনটো ইয়াতে সলনি নালাগে ইয়াত সলনি নকৰে জোৰণতহে সলনি কৰে এইখিনি ভিতৰলৈ যাব ন আপুনি চুই দিয়ক সিহঁতি আৰু শৰাইখন ভিতৰলৈ লৈ যাব পাছত আকৌ দি দিব আৰু কোন আহিলে হকিয়াক বহাকে থাক
সহায় কৰিব লাগিছিলে আৰু এক পাইছে নেকি পইচা দেই ভালিনা ভিডিঅ'টো দিবই আৰু মোক আৰু মোক কষ্ট কৰিবলৈ দৰকাৰাই নাই ইউটিউবত যাব এতিয়া খাবলৈ বহি গ'লোঁ জ্যোতি আৰু মই দুজনী আৰু বাকী মানুহবোৰ গাঁৱৰ পৰা মানুহো আছে লগত খাই লওঁ তাৰপিছত দেখুৱাই আছোঁ এতিয়া তাই মান ধৰি আছে তাৰে অলপ ভিডিঅ' কৰি ৰাখিছোঁ বিহু এটা কোৱা এইফালে বিয়া বিয়া এটা দিব নোৱাৰি খাবলৈ মন আছে বহুমনকে লাগে দিয়া দিয়া এতিয়া দৰা ঘৰ মানুহবোৰ যাব লৈছে আৰু মই এতিয়া ঘৰলৈ যাম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যাওঁগৈ বাই